গাইছ আৰু এইপিনে মাধৱ মন্দিৰ আছে মাধৱ মন্দিৰৰ কাষত আহি পালোঁ এতিয়া গাড়ীখন ইয়াতে থৈ দিছোঁ মানে গাড়ীখন ইয়াতে থৈ এতিয়া পৰা ইয়াতে আলহী ঘৰ আছে মানে আলহী ঘৰৰ পৰা এতিয়া নলবাৰীলৈ যাম ৰাস চাবলৈ তো এতিয়া মাধৱ মন্দিৰ একদম কাষত আছে এইফালে চাব পাৰে মাধৱ মন্দিৰ আৰু ইহঁতে এইটো ঘৰ মানে তো এতিয়া বলক মানে ঘৰলৈ সোমাই যাওঁ এতিয়া তাৰপিছত আপোনালোকৰ নলবাৰী ৰাস দেখাই আছোঁ তো কেনেকুৱা কি ধৰণে হ'ব ভিডিঅ'টো চাই দিব আছিলে আহি পাই এইপিনে চাহ তাহ দিলে আৰু এতিয়া চাহটো খাই লোঁ চাহটো খাই মেলি এতিয়া ধুনীয়াকৈ ওলাই দিওঁ আৰু ইয়াৰ পৰা তেনে বলক এতিয়া নলবাৰী যাবলৈ ৰেডি হৈ গ'লোঁ এতিয়া মানে গাড়ীত উঠিলোঁ আৰু এতিয়া বলকচোন ইয়াৰ পৰা ভিডিঅ'টো ভালদৰে আৰম্ভ কৰোঁ আৰু এইপিনে মানুহ চানুহ আছে তো এইপিনে মানে ইহঁতে যাব আৰু ছোৱালী তোৱালী আছে আৰু তো এতিয়া গাড়ীখন ফুল হ'বলৈ ধৰিছে তো বলক এতিয়া ডাইৰেক্ট নলবাৰী লগ পাই আছে আৰু এইফালে টিকেট আৰু এইফালে নলবাৰী আহি পাই গ'লোঁ নলবাৰী আহি পাই এখন কাষতে আছে মল তো মলখন ফাইনেলি গাইছ নলবাৰী আহি পাই গ'লোঁ এতিয়া নলবাৰী আহি পাই এতিয়া আপোনাৰ ৰাসতলীলৈ গৈ আছোঁ ইয়াতে বহুত মানে আৰু গাড়ী চাওক নাই একদম কি গাড়ী মানে একদম গাড়ী পাৰ্কিং মানে কৰিবৰ কাৰণে জেগা নাই সেইকাৰণে অলপ দূৰৰ ফালে থৈ আহিলোঁ আৰু তো এইফালে গাড়ী আহি আছে আৰু তো এতিয়া চাওঁ নলবাৰীলৈ কেনেকুৱা কি ধৰণে ৰাস হৈছে আপোনালোকক দেখাওঁ তো ভিডিঅ'টো চাই থাকিব বলক গাইছ ভিডিঅ'টো পূৰা আৰম্ভ কৰোঁ আৰু তো এইটো হৈছে মেইন এৰিয়াটো আৰু মানে এতিয়া নলবাৰীলৈ সোমাই দিলোঁ সোমাই আহি এইবিলাক মানুহবিলাক ওলাই আহি আছে তো গৈ আছে মানে এতিয়া বলকচোন হ'ব এইবিলাক দোকান তো আগত আৰু দোকান আছে বাৰু চাওক মানুহ চাওক তো যোৱা বছৰ এইবাৰো হ'ব নেকি ঠিক নাই তো মানুহে ঠেলি লৈ যাব এনেকুৱা পৰিস্থিতি হ'ব মানে আগত আপুনি এইটো কিবা লাইটটো পাইছোঁ ওপৰত লাইট জ্বলিছে তো ফাইনেলি মেইন গেটটো এইটো আগত আছে এই মেইন গেটটো তো ফাইনেলি মেইন গেটটো পালোঁ আৰু আগত মেইন গেট তো এইবাৰৰ লগত মই 3 বছৰ হ'ল নলবাৰী ৰাস চাব অহা তো এইবাৰ সিহঁতৰ মানুহ অলপ ভিৰ হৈছে আৰু গাইছ মেইন গেট পাই গ'লোঁ আৰু এইফালে আছে বেগ মানুহ কিন্তু হৈছে দেই কিন্তু যথেষ্ট হৈছে কিন্তু আগত আৰু কিমান মানুহ চাব লাগে গেৰাণ্টি নাই তো মেইন গেটটো এইটো মানে প্ৰৱেশ কৰি দিলোঁ আগত আৰু গেট পাইছিলোঁ কিন্তু এইটো আৰু এইখন গেটবিলাকে কিবা এটা শ্ব' কৰে মানে কিবা এটা প্রভু কৃষ্ণর বংশী বাজে প্রভু কৃষ্ণর বংশী বাজে ওই যে নলবাড়ির রাস মানুহ গাইছ মানুহ চাওক না মানুহ কৰিছে তই যদি ইয়াতে কেনেবা যদি খেলা ওলাব পাৰিবি না মোবাইল আছে মোবাইল থাকিলে ওলাব না দেখোন সকলোৱে উল্টা পুল্টা লৈ যায় হৈছে গুগল মেপ চাইছে আহিছে বাৰু কেই কিলোমিটাৰ আছে মানে আমাৰ বা আছে আৰু ক'বা ইয়াৰ পৰা যদি হেৰাই যেতিয়া ওলাব পাৰিবি না পাৰিবি সঁচা তো আমাৰ লগতে আছে গাইছ চাওক গাইছ ইয়াৰ পৰা বাপৰে ইয়াৰ পৰা মেইন গেটৰ পৰা এইটো সোমাই যাব লাগে আৰু এই হৈছে নলবাৰী বিখ্যাত ৰাস মহোৎসৱ আৰু মানুহ চাওক গাইছ আৰু এই হৈছে মন্দিৰ তো মেইন মন্দিৰ আৰু পকেট মাৰৰ পৰা সাৱধান
আৰু চবফালে CCTV চাওক চবফালে CCTV আৰু মই নতুন মোবাইলতে ভিডিঅ' বনাই আছিলোঁ কোৱালিটি কেনেকুৱা হৈছে ক'ব আপোনালোকে নলবাৰীৰ পৰা লগ ওলাই গ'লে এতিয়া বেষ্ট ফ্ৰেণ্ড আৰু তো গেমৰ বেষ্ট ফ্ৰেণ্ড ফ্ৰী ফায়াৰ বেষ্ট ফ্ৰেণ্ড তো বেষ্ট ফ্ৰেণ্ডক লগ পাই দি আছিলোঁ আহি গ'ল হাই एक सेकेंड तो बेस्ट फ्रेंड का बेटा क्या मास्क नहीं है हैं वाला मास्क नहीं है ভালো আছে নালাগে দিয়া হ'ব দিয়া গাইছ তো চালে নলবাৰী লগ কৰিব আহিছে নলবাৰীত এই আছে হৰি মন্দিৰ গাইছ নলবাৰী মেইন বিখ্যাত মন্দিৰ মানুহ চাম না বাপৰে কি মানুহ ইয়াৰ পৰা মেইন গেট আৰম্ভ হৈছে তো য'ত নেকি এবাৰ বেলেগ ডিজাইনৰ অলপ দেখাবলৈ চেষ্টা কৰিছে আৰু এইবাৰ ব্ৰিজৰ ওপৰত এনেকুৱাকৈ বঢ়িয়া লাইটৰ ডিজাইন এবাৰ কৰিছে তো বেলেগতকৈ অলপ বেলেগ দিবলৈ চেষ্টা কৰিছে আৰু মানুহ নহয় এনেকুৱা মানুহ কিন্তু মানিব লাগিব দেই চাওক না নলবাৰীৰ ৰাত নলবাৰীৰ ৰাত আমাৰ নলবাৰীৰ ৰাত আৰু এইবাৰ 5126 গ্ৰন্থমেলা অনুষ্ঠিত হৈছে তো চাওক এবাৰ গ্ৰন্থমেলাখনো তো কেনেকুৱা কি ধৰণে প্ৰস্তুতি চলিছে আৰু এইপিনে বিহু চিহু কিবা কিবি চলি আছে আৰু বহুতো বিভিন্ন পাগলা দিয়াৰ পাৰে পাৰে পাগলা দিয়াৰ পাৰে পাৰে ভক্তিৰ জোৱাৰ উঠে গোপী খবৰ নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে আৰু এতিয়া মীনা বজাৰৰ প্ৰৱেশ কৰিম আৰু এতিয়া মীনা বজাৰৰ প্ৰৱেশ কৰাৰ আগত গেটকেইখন চাওক নেকি বম দুখন গেট তো প্ৰত্যেক বছৰ দুখনে দিয়ে বাৰু তো এইবাৰো দুখন গেট আৰু এতিয়া মীনা বজাৰত কি নতুন বস্তু আনিছে তো কি আহিছে তো চাওঁ বলচোন গাইছ মানুহ চাম না গাইছ সঁচাকৈ এনেকুৱা মানুহ হৈছে তো ইয়াতে লাখ ক'লেই কম হ'ব এনেকুৱা মানুহ হৈছে ইয়াতে মানুহ চাব আহে নে মূৰ্তি চাব আহে নে মেলা চাব আহে তো ধৰিব পৰা নাই মানে মানুহে চামনে এতিয়া মূৰ্তিয়ে চামনে নে মেলাহে চাম না ভিডিঅ'টো এবাৰ আৰু বাপৰে বা কি মানুহে হাজাৰ ক'লেও মানে লাখ ক'লেও মানে কম হ'ব দিয়ক কোটি কিবা হ'ব চেচ দে বাপৰে এইটো কি পাল্টাই উল্টাই ঘূৰাই একদম উল্টাই পাল্টাই মানে এইটো মানে উল্টাই পাল্টাই মানে কিবা কিবি কৈ দিয়ে আৰু চাওক না একদম বাপৰে এইটো যদি উঠিব লগা হয় চেচ কেচ কি সাহস উঠিছে মোৰ নৰুঠে আৰু ইয়াৰ টিকেট দিছে 150 টকাটো যদি সাহস আছে আহিব উঠিব আৰু চকৰিটো কি বম চকৰি বনাইছে বাপৰে মানে সাহস লাগি থাকম লাগে এনেকুৱা ডাঙৰ চকৰি বনাই দিছে একদম মানে একদম বৈধ সদেই কিন্তু এবাৰ চকৰি এবাৰ এটাই আহিছে কিন্তু যোৱা বছৰ এবাৰ 3টা আহিছিলে কিন্তু এবাৰ এটাই আহিছে দিয়ক চকৰি আৰু তাকো একদম বম ডাঙৰ কিন্তু দেই বা পাগলা দিয়াৰ পাৰে পাৰে চকৰিটো উঠিব বাদে বহুত মানুহ বহুত টাইম লাগিব এতিয়া চকৰিত নুঠিলেতো এইটো এতিয়া জোনাটোতে এতিয়া উঠিম এইটোতো বহুত খাতৰা দেই গাইছ এতিয়া উঠি চাওঁ মানে কেনেকুৱা আৰু মানুহ চাওক এনেকুৱা মানুহ হৈছে মানে হাজাৰ কম হৈছে লাখ মানুহ একদম হৈ যাব গাইছ যিহেতু মা চকৰিটো এনেকুৱা ডাঙৰ ওখ বনাইছে নহয় বাপৰে আমাৰ মালয়বাৰীৰ আকৌ 3টামান হ'ব এইটো বাপৰে বহুত ওখ প্ৰায় আৰু এতিয়া এই জোনাটোতে উঠিব আৰু এতিয়া মানুহ এনেকুৱা মানুহ হৈছে নহয় উঠি গ'লো ফাইনেলি
নাযাওঁ মাজতে ভাল আছে গাঁৱতে আহিছোঁ মাজতে এইফালে চাওক মানুহ আৰু এইফালে চাওক চকুৰে উঠিব কিন্তু সাহস কেনেকুৱা আছেও নাই মানে বহুত ওখ বনাইছে মই ৰিক্সাত ভিডিঅ' বনাই আছোঁ মানুহখিনি এবাৰ চাওক মানুহ কান্দি দিছে গাইজ অভ্যাস হৈ গ'ল গাইজ এতিয়া ভয় নালাগে আৰু ছোৱালীজনী কান্দি দিছে চাওক Guys, moza, guys. Oh! Guys, লাষ্টত বহিলে শেষ গাইজ যোনে লাষ্টত বহে নহয় মই লাষ্টত নৰোঁ দেই গাইজ এনেকুৱা মানে চিট বেল্ট লাগিব চিট বেল্ট লাষ্টত বহিব লগা চিট বেল্ট হ'লে ভাল হ'ব গাইজ গাইজ সেই ছোৱালীজনী কান্দি দিলে দেই এনেকুৱা মানে স্পীডত হেৰি হৈছে নহয় Guys, udah mana soal guys alu. Ada kabar dari ini beri kumai jawab alu. Guys, support itu guys, guys. Guys, ইয়াতে আমাৰ সাধাৰণ নাই গাড়ী চকৰিত চাওক কিমান ওখ তলত মানুহ চাওক এইবিলাক মানুহে নাই গাইজ ডিজাইন চাওক নাই বাৰু পেণ্ডেলহে দিছে নে সেইটো মানে কিবা ট্ৰেইনত সোমাই গুফাত সোমাই অহা কম লাগিছে মানে মোৰতো এনেকুৱা লাগে নলবাৰীৰ পৰা ডাইৰেক্ট দিল্লী আহি পালোঁ নেকি নহয় গাইছ ৰ'ব নলবাৰীত এনেকুৱাকৈ ইণ্ডিয়ান গেট বনাইছে এটা তো একদম নলবাৰীত একদম তাৰ চেলফি উঠা মানে ফটো উঠা মানুহ চাওক নাই এবাৰ তো এইটোৱে হৈছে ইণ্ডিয়ান গেট তো য'ত নেকি দিল্লীত যাই পাব নালাগে তো যোনে যোৱা নাই ঠিক তেনেদৰে নলবাৰীত আহি যাওক নলবাৰীত দেখা পাই যাব ইণ্ডিয়ান গেট চাওক এবাৰ
এতিয়া ধুনীয়াকৈ ৰাসৰ মূৰ্তি অনুভৱ কৰক আৰু চাওক কেনেকুৱা কি ধৰণে হৈছে নলবাৰীৰ ৰাসৰ মূৰ্তি আৰু কেনেকুৱা কি ধৰণে আছে তো গোটেইখিনি দেখাই আছোঁ চাওক ভিডিঅ'টো আহি গ'লো একদম বহুত বিচাৰি মানে বিচাৰিব নোৱাৰি মানে বহুত বিচাৰিব লাগে গাইছ সেইটো মানে উল্টা পুল্টা এইটো ফাইনেলি এতিয়া প্ৰায় বাজিল এতিয়া প্ৰায় ৰাতি এতিয়া 12:26 হৈছে আৰু ইফালে মূৰ্তি চাওক গাইছ নলবাৰীৰ মূৰ্তি এইবিলাক মূৰ্তি কিবা কিবি তো কি ধৰণে কি মূৰ্তি আছে চাওক জীপাল নিশা রাখু সবর সন্দে সন্দে আজিপুর হয় খবরে আখা ও আজিপুর হয় খবরে আখা ও মানুহৰ সমাগত নলবাৰী আজি মুখৰিত ৰাস পূৰ্ণিমাৰ চন্দ্ৰমাই ৰাস তুলি কৰে আলোকিত ওই যে নলবাৰী রাখ আমার নলবাৰী রাখ ও নলবাৰী রাখ আমার নলবাৰী রাখ ও নলবাৰী রাখ আমার নলবাৰী পুতলা চাওক না এই পুতলাটো মানে পুতলা অসুৰটো মানে এবাৰ বহুত ডাঙৰকৈ বনাইছে কিন্তু এবাৰ পারে পারে তো মূৰ্তিয়ে বিচাৰি পোৱা নাছিলোঁ গাইছ এনেকুৱা পৰিস্থিতি আছিল গাঁৱত আহোঁতে বাণিজ্য মেলা বিচাৰি পোৱা নাছিলোঁ মূৰ্তি বিচাৰি পাইছিলোঁ এবাৰ বাণিজ্য মেলা প্ৰথমে বিচাৰি পালে কিন্তু মূৰ্তি বিচাৰি পোৱা নাছিলোঁ মানে বহুতবিলাক ৰাস্তা আছেতো নলবাৰীত কনফিউজ লাগি যায়গৈ মানে ওই যে নলবাৰী রাখ ও আমার নলবাৰী রাখ ওই যে নলবাৰী রাখ ও আমার নলবাৰী রাখ ও আজি হৰি মন্দিৰৰ চোতালত সমন্বয়ৰ বিশাল সেতু নাই জাতি নাই ধৰ্ম সবাৰে মনত বসন্ত ঋতু বৃন্দাবন গাইছ বৃন্দাবন তো এয়াই আছিল নলবাৰীৰ ৰাসৰ পৰা আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব সকলোবোৰ কৈ যাব আজিলৈ বাই বাই গেছ আৰু লগ পাম এটি নেক্সট এটা ভিডিঅ'ত আৰু তো কেনেকুৱা পালে জনাই যাব ইয়াৰ পৰা আৰু আই লাভ নলবাৰী এবাৰ লেখি থৈ যাব তো আপোনালোকে আহিবা গণেশটো চাওঁ না বাই বাই গাইছ